বিজি আপোনালোক সকলোকে স্বাগতম। আজি 10 জুলাই 2024 আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ 8। আজি আপোনালোকৰ লগত গুৰুত্বপূৰ্ণ সন্ধিয়াৰ আলোচনালৈ এটি ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান সময়ত আমাৰ অসমৰ বহুতো মহিলাই অধিক আগ্ৰহেৰে বাট চাই আছে। আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকা আৰু আমাৰ স্কুলবিলাকৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি পদৰ নতুন নিযুক্তি কেতিয়া হ'ব? ছ'চিয়েল মিডিয়াত আপোনালোকে বহুত খবৰ দেখিছে যে হাজাৰ হাজাৰ পদ খালী হৈ আছে। কিন্তু প্ৰকৃত সত্যটো কি? 2026 চনত এই পদসমূহৰ বাবে নতুন নিয়োগ প্ৰক্ৰিয়া কেনেকৈ চলি আছে? কোনবিলাক জিলাত বৰ্তমান আবেদন চলি আছে আৰু আপোনালোকে নিজৰ জিলাখনৰ খবৰ কেনেকৈ লাভ কৰিব? এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত আলোচনা আপোনালোকৰ লগত কৰিম। সেইবাবে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। কাৰণ আধৰুৱা তথ্যই আপোনাক বিভ্ৰান্তিত কৰিব পাৰে। প্ৰথমে আহোঁ অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ নিযুক্তি কথালৈ। বহুতে ভাবে যে ইয়াৰ বাবে কোনো এটা কেন্দ্ৰীয় পৰীক্ষা যেনে ADREৰ দৰে অনলাইন পৰীক্ষা হ'ব নেকি? কথাটো কিন্তু তেনেকুৱা নহয়। অসমত অংগনবাদী যিবোৰ নিযুক্তি হয় সেইবোৰ একচেটিয়াভাৱে জিলাভিত্তিক আৰু স্থানীয় ICDS প্ৰজেক্ট অফিচৰ জৰিয়তে কৰা হয়। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত যেতিয়াই কোনোবাই এটা জিলাৰ কোনোবা এটা কেন্দ্ৰত পদ খালী হয় তেতিয়াই স্থানীয়ভাৱে জাননী জাৰি কৰা হয়। যেনে অলপতে হোজাই জিলাৰ ধানপুৰ ICDS প্ৰজেক্টৰ অধীনত অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ খালী পদৰ বাবে আবেদন গ্ৰহণ কৰা হৈছিল। ঠিক তেনেদৰে অসমৰ বেলেগ বেলেগ জিলাতো সময়ে সময়ে এই পদসমূহ ভৰ্তি কৰা হয়। কি ক'লোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। যোগ্যতা আৰু নিয়মসমূহ এতিয়া আমি যোগ্যতা কিমান লাগে আৰু নিয়মসমূহ কি কি আলোচনা কৰিম। অংগনবাদী কৰ্মী এই পদৰ বাবে শিক্ষাগত যোগ্যতা ন্যূনতম উচ্চতম মাধ্যমিক উত্তীৰ্ণ হ'ব লাগে। অংগনবাদী সহাৰিকাৰ বাবে ইয়াৰ বাবে মেট্ৰিক বা অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব। মন কৰিবলগীয়া কথা কেইটামান আপোনালোকক কৈ থওঁ যে ইয়াত কোনো লিখিত পৰীক্ষা নহয়। আপোনাৰ স্কুল কলেজৰ যিবিলাক মাৰ্কশ্বিটৰ নম্বৰ থাকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট প্ৰস্তুত কৰা হয়। আৰু আটাইতকৈ ডাঙৰ চৰ্তটো হ'ল আপুনি যিটো অংগনবাদী কেন্দ্ৰৰ বাবে আবেদন কৰিব আপুনি সেই একেই গাঁও বা ৱাৰ্ডৰ স্থানীয় বাসিন্দা হ'ব লাগিব। বুজি পাইছে? কি হ'ব লাগিব? স্থানীয় বাসিন্দা হ'ব লাগিব। এতিয়া কথা পাতোঁ আশা অৰ্থাৎ কৰ্মীসকলৰ বিষয়ে। স্বাস্থ্য বিভাগৰ বাবে আশাৰ কৰ্মীসকল হৈছে আমাৰ সমাজৰ একেবাৰে তৃণমূল পৰ্যায়ৰ মূল খুঁটি। বহুতে সুধি থাকে যে আশা কৰ্মী নতুন নিযুক্তিৰ বাবে কোনো অনলাইন লিংক ওলাইছে নেকি? বাইদেউসকল বা ছাৰ বাইদেউসকল মনত ৰাখিব যে আশাৰ কৰ্মী নিযুক্তি কোনো অনলাইন পৰ্টেলৰ জৰিয়তে পোনপটীয়াকৈ নহয়। যেতিয়াই কোনো গাঁৱত বা উপস্বাস্থ্য কেন্দ্ৰ যেনে হ'ল ছাব চেণ্টাৰ অধীনত আশাৰ কৰ্মী পদ খালী হয় তেতিয়াই জিলা স্বাস্থ্য সমিতি এইটো হৈছে ডিষ্ট্ৰিক্ট হেল্থ ছেক্ৰেটাৰী আৰু NHM আছামৰ নিৰ্দেশ মৰ্মে স্থানীয়ভাৱে সভা অনুষ্ঠিত কৰা হয়। বাছনি প্ৰক্ৰিয়া স্থানীয় গাঁও উন্নয়ন সমিতি বা ভিজেল হেল্থ
কমিটিয়ে উপযুক্ত মহিলাৰ নাম বাছনি কৰে। ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী বিবাহিতা, বিধৱা বা বিবাহ বিচ্ছিন্ন হোৱাৰ মহিলা হ'ব লাগে আৰু সেই নিৰ্দিষ্ট গাঁওখনৰ বোৱাৰী বা বাসিন্দা হ'ব লাগে। এতিয়া আমি আলোচনা কৰিম যে শিক্ষাগত যোগ্যতা ন্যূনতম কিমান লাগিব। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে অগ্ৰাধিকাৰ দিয়া হয়। গতিকে আপোনাৰ অঞ্চলত যদি কোনো আশাকৰ্মী পদ খালী আছে তেন্তে আপুনি আপোনাৰ স্থানীয় আশাকৰ্মী, ছুপাৰভাইজাৰ বা হেল্থ ছাব চেণ্টাৰতহে ইয়াৰ খবৰটো ল'ব লাগিব। আৰু 3 নম্বৰ পইণ্টটো আছিল ৰান্ধনী বা স্কুলৰ মধ্যাহ্নভোজনৰ এইটো আপোনাৰ পদৰ বিষয়। চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অনুপাত ৰান্ধনী বা সহাৰিকা নিযুক্তি দিয়া হয়। ইয়াৰ বাবে কোনো চৰকাৰী বিজ্ঞাপন পেপাৰ সাধাৰণতে প্ৰকাশ নহয় বা প্ৰকাশ নাপায়। বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু স্থানীয় মাতৃ গোটৰ জৰিয়তে এই নিযুক্তি কৰা হয়। যদি কোনো বিদ্যালয়ত ৰান্ধনীৰ প্ৰয়োজন হয় তেন্তে স্কুলৰ কৰ্তৃপক্ষই স্থানীয়ভাৱে ইয়াৰ বাবে যোগ্য মহিলা, বিশেষকৈ যিবিলাক আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ মাকবিলাককে অগ্ৰাধিকাৰ দি বাছনি কৰে। ইয়াৰ বাবে মাননি চৰকাৰী নিয়ম অনুসৰি বেংক একাউণ্টত প্ৰদান কৰা হয়। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ, দৰমহা বা মাননি। বহুতে ছ'চিয়েল মিডিয়াত ভুৱা খবৰ বিয়পাই দিয়ে যে অংগনবাড়ী আৰু আশাৰ কৰ্মীৰ দৰমহা 20,000 বা 26,000 টকাৰ হৈ গৈছে। কিন্তু আচল সত্যটো হ'ল এই পদসমূহ কোনো স্থানীয় চৰকাৰী চাকৰি নহয়। ইয়াক স্কিম ৱৰ্কাৰ বুলি কোৱা হয়। অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মী আৰু সহাৰিকাসকলৰ বাবে ৰাজ্যিক উদগনিমূলক ধন বৃদ্ধি কৰা হৈছে। বৰ্তমান সময়ত এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহে প্ৰায় লাভ কৰে 8,000 টকা আৰু সহাৰিকাসকলে প্ৰায় লাভ কৰে 4,000 টকা মাননি লাভ কৰি আহিছে। ঠিক তেনেদৰে আশাৰ কৰ্মীসকলেও চৰকাৰী ফালৰ পৰা এইটো ফিক্সড এলাউন্স আৰু তেওঁলোকে কৰা কামৰ যিবিলাক ৰিপৰ্ট ওপৰত ভিত্তি কৰি তেওঁলোকক ইনচেণ্টিভ লাভ কৰে বা ইনচেণ্টিভ দিয়া হয়। গতিকে এনেধৰণৰ ভুৱাৰ প্ৰলোভনৰ ভৰি নিদিব। এনেধৰণৰ ভুৱা প্ৰলোভনত ভৰি কেতিয়াও আপোনালোকে নিদিব। শেষত মই আপোনালোকক এটাই পৰামৰ্শ দিম, যদি আপুনি আশা, অংগনবাড়ী বা ৰান্ধনী পদৰ বাবে আগ্ৰহী তেন্তে ইণ্টাৰনেটৰ ভুৱা লিংকত ক্লিক কেতিয়াও আপোনালোকে নকৰিব। লগতে নিজৰ ব্যক্তিগত তথ্য কেতিয়াও আপোনালোকে শ্বেয়াৰ নকৰিব। আপোনাৰ নিজৰ জিলাৰ ডাইৰেক্টৰেট অফ ওমেন এণ্ড চিলড্ৰেন ডিপাৰ্টমেণ্ট অফিচ বা স্থানীয় অৰ্থাৎ ICDS অফিচত খবৰ ৰাখক। অফিচিয়েল ৱেবছাইট আৰু চৰকাৰী জাননী অবিহনে কোনো আবেদন নকৰিব। আজি এই গুৰুত্বপূৰ্ণ আলোচনাটো আপোনাৰ কেনে লাগিল? আপুনি কোনখন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে তলত কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। আপোনাৰ জিলাৰ কিবা অফিচিয়েল ন'টিফিকেশ্যন ওলালে মই আপোনালোকক জনাব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক। আমাৰ এই চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।